আমাৰ ঘৰৰ দৃশ্য দেখাইছোঁ আপোনালোকক। এইটো আমাৰ ঘৰ। বন্ধু বান্ধৱীসকল, বিজয় ব্লগছ লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ' লৈ। তো বহুত দিন ভিডিঅ' দিব পৰাই নাই, একদম টাইমৰ অভাৱ। আপোনালোকে কিছুমানে গম পায় কিজানি মই গাড়ী চলাওঁ, গতিকে গাড়ী চলাই থাকোঁতে একদম ভিডিঅ' দিবৰ কাৰণে টাইমেই নহয়। তো ভাবিলোঁ আজি ঘৰতে আছোঁ, অলপমান আপোনালোকক মই মোৰ ঘৰখনো দেখাওঁ, লগতে মই পথাৰত যাম আজি। পথাৰত আমাৰ ধানখিনিনো কেনেকুৱা হৈছে তাকো দেখাব চেষ্টা কৰিম আপোনালোকক। চাই গৈ থাকিব মোৰ ভিডিঅ'টো সম্পূৰ্ণ কৰি। তো মই এতিয়া আহিছোঁ পথাৰৰ ধানবিলাকনো কেনেকুৱা হৈছে তাকে চাব আহিলোঁ। তো ভাবিলোঁ আপোনালোককো অলপমান দেখাওঁ এনেই পথাৰৰ দৃশ্য। আমাৰ একচুৱেলি পথাৰৰ ধান কোৱালিটি দুটা ধৰণৰ ধান লগোৱা গ'ল এইবাৰ। মানে কি কঠীয়াৰ অভাৱত দুটা কোৱালিটিৰ ধান হৈ গ'ল। একফালে স্বৰ্ণ মাছৰি আৰু একফালে বাহাদুৰ লগাই দিলোঁ। তো ঠিকেই হৈছে ধান, ইমান বেয়াও হোৱা নাই। গতিকে দুদিন পিছত কাটিব হ'ব আৰু এসপ্তাহমানৰ পিছত পকিব ধৰিছে ধান, বেয়া হোৱা নাই ইমান। কান্ধত কৰাব লাগিব। আপোনালোকেতো কিছুমানে জানেই কিজানি ভাৰ লোৱাটো কিমান, মানে কান্ধত যে লয় সেইটো কিমান জ্বালা। লোৱাবিলাকেতো গম পায়েই কেনেকুৱা হয়, কিন্তু এইবাৰো সেনেকুৱাই হ'ব। কান্ধত কৰাব লাগিব, কৰোৱা মানুহ নাই, গতিকে দাদাৰ লগত মই কৰাম। কাটাটো হয়তো কাটাৰ কাৰণে টাইম নহ'ব, বেলেগক কাটিবৰ কাৰণে দিম, হাজিৰা দিম। তো আৰু কিছুদিনৰ পিছত কাটিব হ'ব আৰু। এনেই বেয়া হোৱা নাই ধান, ঠিকে আছে বাৰু। 2 বিঘামান হ'ব মাটি আমাৰ, বেছি নাই। এইখিনিতে আৰু কিবা কৰি পেলাই খাই আছোঁ আৰু নিজে কৰি পেলাই। বেলেগক দিলে আৰু সেইখিনিও পোৱা নাযায়। বহুত দিনৰ পিছত আহিলোঁ। একচুৱেলি টাইমৰ অভাৱ, মই সময় নাপাওঁ। মইতো এইফালে গাড়ী চলাইয়ে ফুৰোঁ আৰু ভাড়া মাৰি ফুৰোঁ। সেইকাৰণে আজি ভাবিলোঁ যে পথাৰ অলপমান এনে যাই আহোঁ, লগতে পথাৰখনো চাই আহোঁ, খেতিখিনি কেনেকুৱা হৈছে। এনেই আপোনালোকো অলপমান দেখালোঁ আৰু। বহুত দিন আৰু ভিডিঅ'ও দিব পৰা নাই। এনেই ঠিকে আছে বাৰু ধান, কাটিম, কৰাম, এটা মজাই বেলেগ। তো ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ দিয়ক। মই অলপমান ঘৰটোও দেখাম, আমাৰ ঘৰখন কেনেকুৱা। আপোনালোকে আৰু মোৰ ঘৰখন চাই নাহাঁহিব কিন্তু। তো গাইজ, আমাৰ ঘৰখন চাওক, এইখন আমাৰ ঘৰ। একদম নাহাঁহিব আপোনালোকে, বেছি ভালকৈ বনাব পৰা হোৱা নাই, পইচা পাতিৰ অভাৱ। গতিকে এইটো ঘৰতে থাকি আছোঁ আৰু। আপোনালোকে নাহাঁহিব যে ঘৰটো কেনেকুৱা বুলি পেলাই, একদমেই নাহাঁহিব প্লিজ। এনেকৈ থাকি চলি আছোঁ আৰু। পাৰিলে পিছত বনাম যদি পইচা পাতি হয়। আপোনালোকে মোক ছাপোৰ্ট কৰি গৈ থাকক। এইফালে ভাল ভিডিঅ' আপোনালোকক দিব চেষ্টা কৰিম বাৰু, কথা নাই সেইটো। তাৰোপৰি আপোনালোকে মোক আশীৰ্বাদ কৰিব। তো আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ। যদি আপোনালোকৰ ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব।